Hey guys, welcome my channel Hirok Vlogs. আজি যাম কাপুপুৰি মন্দিৰত আজি বলবম বুলি আমি কাপুপুৰি মন্দিৰত যাম লগত আছে গকুল আৰু পাঞ্জিত পিছত আছে হে আমি যাম আজি বহুত মানুহ আছে কাপুপুৰিত তো আহিলো তো দেখাম আপোনালোকৰ চাৰু সাইডটো ভালকৈ চাই থাকক ভিডিঅ'টো শেষলৈ বলক বেছি দেৰি নকৰে ভিডিঅ'ত মন্দিৰৰ ভিতৰলৈ যাম আৰু দেখাম আপোনালোকক সকলোবোৰ বস্তু তো বেক কেমেৰা বনাওঁত দেখাই আছো কিমান মানুহ আহিছে ইয়াত তো চাই থাকক কাপুপুৰি গেট আমি লগত ভিডিঅ' চাই আছো তো দেখাই আছো কিমান মানুহ চাওক না একবাৰ মানুহবোৰ চাওক মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ এইটো মন্দিৰত মানুহ বহুত আছে ইয়াত মানুহৰ এইটো দেখাই আছো চব পৰিৱেশটো দেখাই ডাঙৰ গাছ আছে ডাঙৰ গছত দেখাম বাৰু আল্টিমেট বুলি ক'ব লাগে ইয়াত প্ৰসাদ বনাই আছে আধা ঘণ্টাৰ বেছি হ'লে ৰখি আছোঁ বহুত মানুহ ভৰ্তি লাগি আছে যাব পৰা নাই ফটাটো ল'ব পৰা নাই একদম বহুত দেৰি হৈ আধা ঘণ্টাৰ বেছি হৈ গৈছে এতিয়া ৰখি আছোঁ আৰু নদীৰ কাষলৈ আহিলোঁ তাতে ওচৰতে এটা নদী আছে দেখাই দিলোঁ আপোনাক নদীটো এইটো নদী আৰু চাৰি চাইডটো দেখাই দিলে জংঘল আৰু মোৰ আছে গকুল আৰু কিবা হাৰক আছে মোৰ লগত আৰু গকুলৰ এটা চেনেল আছে মোৰ চেনেল এটা আছে গকুল কলিতা বুলি ডেছক্ৰিপশ্যনত লিংকটো থাকিব সকলো চাব বুলি ভাবোঁ আৰু ইয়াৰো এটা চেনেল আছে ইয়াৰ চেনেলটোৰ নাম হ'ল পাঞ্জিত ব্লগ লিংক যদি ভাল পালে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰিব নিশ্চয় নাপাব আজিলৈ মানে ধন্যবাদ